হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালে। আজি আকৌ বহুত দিনৰ মূৰতে ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। আজি আহিছোঁ নিচাৰ ছোৱালী বিয়া। আজি ৰখীয়া হয়, কাইলৈ বিয়া। আৰু এইফালে আমি সকলোবোৰ এতিয়া খাই মেলি ৰভাৰ তলতে বহিছোঁ, যিহেতু ৰখীয়া দিনা নাম জোৰা হয়, ঘৰৰ মানুহ মিতিৰ কুটুম সকলোকে জোৰা হয়। তাকে এতিয়া এয়া চলি আছে, সকলোকে নাম পূৰা জুৰি আছে, শৰাই দিছেহি পূৰা ফূৰ্তি ফাৰ্তা কৰি। এইফালে আজি মানে ভিডিঅ'টো অলপকৈ দেখুৱাইছোঁ আৰু বিয়াখনৰ কিছু মুহূৰ্ত তাকে আপোনালোকে চাব, আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট কৰি থৈ যাব। ভন্টি মালা দিয়া ইউটিউবা অকণমান উলিয়াই ল মুখখন দেখিব তেতিয়াহে হেল্ল' গাইজ, আমি এতিয়া বিয়া ঘৰলৈ আহি গ'লোঁ, ধুনীয়াকৈ কৰি আহি গ'লোঁ। আৰু এইফালে ভণ্টি আৰু এইফালে মই। আজি কেনেকুৱা লাগিছে জনাব দেই। মানে এতিয়া মানে বাহিৰতে বহি আছোঁ, ভিতৰত পূৰা ভিৰ হৈ আছে। বাৰু দেখুৱাম বাৰু, মানে অলপকৈ আৰু মানে আমাৰ বেবী হাই এটা দি দে তোৰ দে পূৰা মেগা। বিয়া ঘৰ সন্মুখত ডোখৰ ফালে খালি দিলো वेलकम बैक टू मौसमी ब्लॉग। माइनिया আমাক কফি বিলনীয়া এইফালে আমাৰ কইনাই এতিয়া ফটো চটোত লাগি গৈছে, পূৰা ফটো মাৰি আছে। আৰু এইফালে পূৰা মানুহ ভিৰ লাগি আছে। মানে অলপকৈ মানে দেখুৱাই দিছোঁ আৰু বিয়াখনৰ সম্পূৰ্ণ। কইনা